खुलुमबाय स्टुडियोआव आं आमिना सरगियारि दिनै गासैबो रायजोआव फालिदों महाशिवरात्रि फुजा धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय राजाखानायाव श्री श्री मंगला गुरि मन्दिराव ओनसोलनि सुबुंफोरा लैहोर लैहोर फैनानै गाव गावनि लोगोसे नखरनि साननाय हनाय जाफुंसार जाहोनो फुजा खालामफैयो मख'नो गोनांदि गोदो गोदाय राजा महाराजानि खुंथाय समावनो गायसनजानाय श्री श्री मंगला गुरि मन्दिरा 1950 मायथाइनि गिदिर बांग्रिङाव बायफ्लेजोबलांदोंमोन नाथाय 1972 मायथाइनिफ्राय बे जायगायाव रायजो जानाय सुबुंफोरा बे मन्दिरखौ फिसायैब्लाबो बोसोरफ्रोमबो फालिबोदों बेबायदियैनो दिनै बे मन्दिराव महाशिवरात्रि फुजा फालिनायखौ नुनो मोन्दों बेनि सोमोन्दै खौरांगिरिनि सिगाङाव आसाम गरखा सम्मिलननि धेमाजि जिल्ला कमिटिनि नेहाथारि मन बाहादुर छेत्रीया मा फोरमायदों खोनासंनि জনসাধাৰণলৈ আমাৰ এই ৰাজাখানা মংগলাগুৰি মন্দিৰ তৰফৰ পৰা শিৱৰাত্ৰিৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমি দুনাই মহকুমাৰ অন্তৰ্গত 1 নং ৰাজাখানা শ্ৰী শ্ৰী মংগলাগুৰি মন্দিৰ প্ৰাংগণত বিশাল আয়োজনেৰে শিৱৰাত্ৰি উদযাপন অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত ৰাতিপুৱাৰ পৰা আজি ভক্তৰ অগণন হোত বৈ আছে আৰু আমাৰ এই 24 ঘণ্টীয়া কাৰ্যসূচী হ'ব ৰাতি কীৰ্তন হ'ব অখণ্ড কীৰ্তন হ'ব ৰাতিপুৱালৈকে কাৰ্যসূচীবিলাক চলিব আৰু এই সকলো জনসাধাৰণে এই অঞ্চলৰ সকলো জনসাধাৰণে আমাৰ সহায় সহযোগিতা আগবঢ়াই কিনি আজিৰ এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ বিভিন্ন ধৰ্মপ্ৰাণ মানুহক ব্যক্তিসকলক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই মন্দিৰ হৈছে আপোনাৰ বিশ্বপ্ৰসিদ্ধ মন্দিৰ যোৱা 1400 শতিকাত প্ৰবাদ আছে যে বুৰঞ্জীৰ প্ৰবাদ আছে যে 1400 শতিকাত অসমৰ আৰিমত্ত ৰজাই এই শ্ৰী শ্ৰী মংগলাগুৰি স্থাপনা কৰা বুলি আমি বুৰঞ্জীত ইতিমধ্যে পাইছোঁ লিপিবদ্ধ আছে কিন্তু দুখৰ কথা যে 1950 চনৰ ভূমিকম্পত আমাৰ এই মন্দিৰৰ ধ্বংসস্তূপত পৰিণত হৈ সকলোখিনি মাটিৰ তলত বিলীন হৈ যায় যিহেতুকে এই অঞ্চলত এই ৰাজাখানা অঞ্চলত 1972 চনৰ পৰা মানুহৰ সমাগম হয় তাৰ আগতে ইয়াত অটব্য অৰণ্য আছিলে ডাঠ হাবি বন আছিলে ইয়াত আপোনাৰ হাতীৰ প্ৰকোপ আছিলে বাঘৰ প্ৰকোপ আছিলে 1972 চনৰ পিছত যেতিয়া ইয়াত মানুহৰ সমাগম হয় বসতি কৰে তেতিয়াৰ পৰা এই মন্দিৰত ৰাইজে প্ৰত্যক্ষ কৰে যে ইয়াত মন্দিৰ আছে বুলি আৰু সেই দিনৰ পৰা আজিলৈকে 1972 চনৰ পৰা আজিলৈকে নেৰানেপেৰাভাৱে ৰাইজৰ সহযোগত জনসাধাৰণৰ সহযোগত আমি ইয়াত দিনে ৰাতি পূজা পাঠ কৰি আহিছোঁ আৰু এই বছৰ হৈছে 22 চন হৈছে আমাৰ স্বৰ্ণ জয়ন্তী উৎসৱ আমি পাতিবলৈ গৈ আছোঁ অহা নৱেম্বৰ ডিচেম্বৰ মাহত আমি এই মন্দিৰ প্ৰাংগণতে ইয়াত স্বৰ্ণ জয়ন্তী উদযাপন পাতিম এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতাৰ আমি কামনা কৰিছোঁ আৰু স্বৰ্ণ জয়ন্তী হৈছে আমাৰ ইয়াত আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ 30ৰ পৰা 40,000 লোক আমি ইয়াত সমাগম হোৱাৰ এটা ডাঙৰ এটা পৰিকল্পনা কৰি হাতত লৈছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব ইয়াত আমাৰ স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিম বিভিন্ন ধৰণৰ ইয়াত কীৰ্তন ভজন ইত্যাদি হ'ব গতিকে সেইখিনি আপোনালোকৰ থ্ৰুদি আমি অসমৰ বিভিন্ন ৰাইজক অৱগত কৰিব বিচাৰিছোঁ